নমস্কাৰ ৰাইজ, ভিডিঅ'টো পদূলিৰ পৰা আৰম্ভ কৰিছোঁ দেই। এয়া মই এতিয়া অলপ ভণ্টিয়ে মই ওলাই মেলি আহিছোঁ মানে। আপোনালোকে ভাবে চাগে মই অকল ঘূৰিয়ে ফুৰোঁ বুলি ন। এয়া গোটেইখিনি আমি বহি আছোঁ কথা পাতি পিনি। এয়া ভণ্টি লগৰ হয় আৰু এহেঁতক চাওকচোন কি ধুনীয়াকৈ মানে খেলি আছে। এহেঁতৰ দিনবোৰে বহুত বেছি ভাল নহয় জানো, কমেণ্ট কৰিব দেই। এয়া খেলি আছে সিহঁতি ভাইটি আৰু চাওকচোন এই কি ধুনীয়াকৈ চিজিলকৈ থৈছে বস্তুবোৰ। মই সেইটো কাৰণে বোলো ভিডিঅ' এটাকে তুলি থৈ দিওঁ বুলি ভিডিঅ' এটাকে কৰি থলোঁ। আৰু গধূলি হ'ল, বৰমাহঁতৰ ঘৰত ন খোৱা, এইফালে বৰমাহঁতে চাহ দি আছে, আমি এইফালে শাক চাক কুটি মেলি আছোঁ। শাক চাক কুটি মেলি চেয়া দিছোঁ। এইফালে আকৌ ভাত চাত বনাব। চেয়া দিয়ে বুলি ক'লে বহুতে বুজি নাপাবও পাৰে দেই। আপোনালোকৰ ফালে ন চ খালে নাই কমেণ্ট কৰিব দেই। যদি নাই খোৱা মোক মাতিব আকৌ, মই যাম নহয় ন খাবলৈ। আমাৰ ঘৰতো বাৰু খালেই বাৰু, বৰমাহঁতৰ ঘৰত আজি আছে। শাক চাক কুটি মেলি ঘৰলৈ আহিলোঁ। আকৌ ফোন কৰিলে কি ভাতে খাব হ'ল। আকৌ ভাত খাই মেলি আমি গোটেইকেইটা বহি আছিলোঁ চব খাই পিনি। বহুত দিনৰ মূৰত যিহেতু গোটেইখিনি লগ পাইছোঁ, সেইটো কাৰণে অলপমান কথা পাতিছিলোঁ। চবেই নিজৰ নিজৰ কামতে ব্যস্ত হৈ থাকে। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।